ডিগবৈত কংগ্ৰেছ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা ২৭ মাৰ্চত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে ডিগবৈ সমষ্টিত বিজেপি এজেপি কংগ্ৰেছ দলে ১২৩ নম্বৰ ডিগবৈ বিধানসভা সমষ্টিৰ পৰা ৩জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই প্ৰচাৰ তুংগত তুলিছে। বিজেপি আৰু অগপ মিত্ৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেন ফুকন, কংগ্ৰেছ আৰু মহাজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী শিৱনাথ চেতিয়া আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰহ্লাদ নায়কে প্ৰতিদ্বন্দ্বিতা কৰিছে। ডিগবৈ সমষ্টিত ৩জনৰ মাজত নিৰ্বাচনৰ ভোটযুদ্ধখন অনুষ্ঠিত হ'ব। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ডিগবৈত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ ব্যাপক ৰূপত চলাই থকাৰ সময়তে ডিগবৈত বিজেপিৰ সুৰেন ফুকনে ৭০,০০০ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি ঘোষণা কৰিছে। কংগ্ৰেছৰ টিকট বঞ্চিত প্ৰাৰ্থী গৌতম ধানোৱাৰকে ধৰি ডিগবৈ হাবজান ব্লকৰ কংগ্ৰেছৰ উপসভাপতি বলৰাম লিম্বু, সাধাৰণ সম্পাদক অমৃত দত্ত, তৰুণ পাল, বীৰেন বৰুৱা, প্ৰেমৰাজ লিম্বু, NSUIৰ সাধাৰণ সম্পাদক জাতিৰ হুছেইন, ছচিয়েল মিডিয়া বিভাগৰ এলভিন এণ্টনী, প্ৰীতম বৰগোহাঁয়ে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাত স্বাভাৱিকতে দলটোৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ ভোটৰ অংকত আউল লগাইছে। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী প্ৰহ্লাদ নায়কেও সমষ্টিটোত ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সম্পাদক তথা কৃতি ফুটবল খেলুৱৈ বৈকুণ্ঠ মৰাণে অসম জাতীয় পৰিষদত যোগদান কৰি দলীয় কামত সহযোগ কৰি প্ৰচাৰ চলাইছে। আজি বিয়লি ডিগবৈ পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডৰ চাৰিআলি বজাৰ অঞ্চলত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী সভাত ডিগবৈ কংগ্ৰেছ মণ্ডল সমিতিৰ সভাপতি জয়ন্ত চক্ৰৱৰ্তীয়ে হাত ধৰি কয় যে ৩ নম্বৰ ৱাৰ্ডৰ ভোটাৰ ৰাইজক কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। হাবজান মণ্ডল কমিটিৰ সভাপতি ভাস্কৰ জীৱন বৰুৱা উপস্থিত থকা নিৰ্বাচনী সভাত CPIMৰ নেতা নগেন চুতীয়াই বিজেপিক চোকা সমালোচনা কৰে। মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপিক আৰু জনসাধাৰণে বিশ্বাসত নলয়। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীক ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা বঢ়াবলৈ বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো আজি পৰ্যন্ত শোধন ক্ষমতা বঢ়াবলৈ কোনো আঁচনি গ্ৰহণ নকৰিলে। পেট্ৰল, ডিজেল, LPGৰ দাম বৃদ্ধি কৰিছে। দেশৰ সম্পদ বিক্ৰী কৰি থকা বিজেপি চৰকাৰক ভাষণত তুলাধনা দিয়ে শ্ৰমিক নেতা নগেন চুতীয়াই। যোৱা ৫ বছৰত বিজেপি চৰকাৰে নিবনুৱা সমস্যা সমাধান নকৰিলে। নৰেন্দ্ৰ মোদীলৈ পোনপটীয়া প্ৰস্তাৱান কৰি কয়, মোদীয়ে কিয় বিদেশৰ পৰা দুখনকৈ উৰাজাহাজ ক্ৰয় কৰিবলগীয়া হ'ল। এইবাৰ মহাজোঁটবন্ধন চৰকাৰ হ'ব আৰু ডিগবৈ সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। নিৰ্বাচনী সভাত কংগ্ৰেছ প্ৰাৰ্থী শিৱনাথ চেতিয়াই দুখীয়া ৰাইজৰ বাবে সদায় কাম কৰি যাব। জাত-পাতৰ ৰাজনীতি নকৰাকৈয়ে ৰাইজৰ বাবে কাম কৰি যাম বুলি ৰাইজে যাতে তেওঁক বহুমূলীয়া ভোট দি জয়যুক্ত কৰে, এয়াই আহ্বান জনায়। কংগ্ৰেছ দলৰ ফালৰ পৰা মোক পাৰ্টিটো আগবঢ়াইছে আৰু এটা দায়িত্ব দিছে যে কংগ্ৰেছ দলৰ কি আছিল, যিটো দুৰ্গ আছিল ২৮ বছৰ যিটো ৩৮ সেই দুৰ্গৰ পৰা পুনৰ ঘূৰাই দায়িত্ব দিছে। মই আশাবাদী, ৰাইজে মোক আশীৰ্বাদ দিছে, ৰাইজে যি সহায় যোগাইছে, মই পুনৰ ডিগবৈ সমষ্টিত কংগ্ৰেছৰ যিটো দুৰ্গ, যিটো ইতিহাস ঘূৰাই আনিবলৈ সক্ষম হ'ম। আৰু মই এটা কথা দিছোঁ আপোনালোকৰ আগত যে মই সদায় ৰাইজৰ বাবে কাম কৰি যাম। মই দুখীয়া কি মই নিজে সাক্ষী আছোঁ, গতিকে মই সদায় দুখীয়া ৰাইজৰ লগত থাকিম, ৰাইজৰ লগত কাম কৰি যাম। বিধায়কে বহু কিবা কিবি কৈ আছে, আপোনালোকে জানে। তেখেতে কৈছে মোৰ ঘৰ ক'ত, মোৰ ঘৰ বাৰেকুৰি অঞ্চলত। অতিকে লজ্জিত বিষয় যে তেখেতে ৩বাৰকৈ নিৰ্বাচনত হাৰিছে, এবাৰ জিকিছে। 4বাৰ নিৰ্বাচন খেলাৰ পিছতো সমষ্টি পৰিসৰটো তেখেতে 4 নাজানে। গতিকে তেখেতক মই জনাই দিব বিচাৰিছোঁ, বাৰেকুৰি অঞ্চলটো তেখেতৰ সীমাৰ ভিতৰতে পৰে। আৰু তেখেতে কৈছিলে সংস্থাপন দিব। আজিলৈকে ইমানবিলাক আমাৰ আই মাতৃসকল আছে, যুৱ বন্ধুসকল আছে, আপোনালোকে সুধিছে কোনোবা ঘৰৰ সংস্থাপন পালে নেকি? বাগানৰ অঞ্চলৰ কোনোবা চাহ বাগানৰ যুৱকক সংস্থাপন পালে নেকি? আপোনালোকে সোধক। গাঁও অঞ্চলত কোনোবাই পাইছে নেকি? সোধক সংস্থাপন। কিন্তু এজন যুৱকক সংস্থাপন দিলে সেইজনৰ তেখেতে পুত্ৰ, তেখেতে পালি মহল গোটাইছে, তেখেতে ৰাস্তা কণ্টেক্ট গোটাইছে, যিমান কণ্টেক্ট টেণ্ডাৰ দিব তেখেতৰ পুত্ৰ হাতত গোটাইছে। গতিকে সংস্থাপন দিছে নিশ্চয় তেখেতৰ পুত্ৰ। আৰু মই ক'ব বিচাৰোঁ যে মই কোনোদিনেই মই আজি প্ৰত্যেকখন সভাপতিতে কৈছোঁ যে ধৰ্ম নামত, জাতি নামত মই ৰাজনীতি নকৰোঁ। যি কম সদায় সঁচা
ৰাজনীতি কৰিম, প্ৰয়োজন হ'লে মই ৰাজনীতি নকৰোঁ। আৰু মই সদায় ডিগবৈবাসীৰ লগত আছোঁ। ডিগবৈবাসীৰ দুখে প্ৰতিটো সময়তে মই সমভাগী হ'ম। আৰু যোৱা 7 তাৰিখে যেতিয়া মোক প্ৰাৰ্থীটো আগবঢ়াইছে, সেইদিনাই মই সংকল্প লৈছোঁ যে মই মোৰ জীৱনটো ৰাইজৰ বাবে উৎসৰ্গা কৰিছোঁ।